উজনি অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত চিংফসকল অন্যতম। তেওঁলোক বৰ্তমান তিনিচুকীয়া জিলাৰ বাসিন্দা। অসমৰ বাহিৰেও চিংফসকল অৰুণাচল প্ৰদেশ, বাৰ্মা, চীন, লাওছ, জাপান আদি পৃথিৱীৰ বিভিন্ন অংশত ব্যপ্ত হৈ আছে। চিংফসকল মূলতঃ বৌদ্ধ ধৰ্মী। চিংফসকলে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা চাংঘৰত বসবাস কৰা দেখা যায়। এই চাংঘৰটোৰ ছালখন নিমজকৈ টকৌ পাতেৰে চাই লোৱাটো চিংফ সংস্কৃতিৰ এটা অন্যতম বৈশিষ্ট্য। অতীজৰে পৰা এই চিংফসকল চাহ খেতিৰ লগত জড়িত। তেওঁলোকৰ অৰ্থনীতিত এই চাহ খেতিয়ে যথেষ্ট পৰিমাণে অৰিহণা যোগাই আহিছে। বপ'ঙয়ঙ মানৱপৈক চিংফসকলে জাতীয় উৎসৱ হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে। আদিপুৰুষ বপ'ঙয়ঙক স্মৰণ কৰি অনুষ্ঠিত কৰা নৃত্য উৎসৱেই হ'ল বপ'ঙয়ঙ মানৱপৈ। উৎসৱস্থলীৰ সোঁমাজত কেইবাডালো দণ্ড সমষ্টিৰে স্বাদুং প্ৰতিষ্ঠা কৰা হয়। দণ্ডসমূহত অংকিত ৰং বিৰঙৰ চানেকিসমূহ একো একোটা নৃত্যৰ শৈলী বুলি চিংফসকলে ক'ব খোজে। এই স্বাদুঙৰ গাত জোন, বেলি, তৰা, চৰাই চিৰিকটি তথা পশু পক্ষীৰ চিত্ৰ অংকিত হৈ থাকে। স্বাদুঙৰ গাত ধনেশ চৰাইৰ প্ৰতীক সংলগ্ন কৰাটো বাধ্যতামূলক। উৎসৱস্থলীত পৰিৱেশিত নৃত্যৰ সৈতে বৰকাহ আৰু ঢোল ব্যৱহাৰ কৰা দেখা যায়। স্বাদুঙৰ মুখামুখিকৈ কিছু দূৰত চিংফসকলৰ পৰম্পৰাগত আৰ্হিৰ এটা গৃহ নিৰ্মাণ কৰা হয়। এই গৃহটি বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰে সজাই তোলা হয়। বপ'ঙয়ঙ মানৱপৈত নৃত্য পৰিৱেশন কৰোঁতাসকলে দুটা ভাগত বিভক্ত হৈ নৃত্যৰ বাবে সাজু হয়। নৃত্য পৰিচালনাৰ বাবে দুজন দলপতি থাকে। তেওঁলোকে মূৰত মৌৰাৰ পাখি আৰু ধনেশ চৰাই ঠোঁট লগোৱা হীৰাস্ত্ৰণ পৰিধান কৰে। তেওঁলোকৰ হাতত থাকে চিংফসকলৰ পৰম্পৰাগত তৰোৱাল। নৃত্যত অংশগ্ৰহণ কৰা পুৰুষসকলে হাতত তৰোৱাল আৰু মহিলাসকলে হাতত ৰুমাল অথবা ৰং বিৰঙৰ বিচনী লৈ গীতৰ তালে তালে নৃত্য কৰে। বপ'ঙয়ঙ মানৱপৈত পৰিৱেশিত নৃত্যক 11টা শৈলীত বিভক্ত কৰিব পাৰি। এই শৈলীকেইটা ৰৈখিক চিত্ৰৰ সহায়ত এনেদৰে দেখুৱাব পাৰি: প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়, চতুৰ্থ পৰ্যায়, পঞ্চম পৰ্যায়, ষষ্ঠ পৰ্যায়, সপ্তম পৰ্যায়, অষ্টম পৰ্যায়, নৱম পৰ্যায়, দশম পৰ্যায় আৰু একাদশ পৰ্যায়। পুৰুষসকলে হাতত তৰোৱালখন ওপৰমুৱাকৈ ৰাখি গীতৰ তালে তালে এক বিশেষ ভংগীমাৰে নচুৱাই নৃত্য পৰিৱেশন কৰে। নৃত্যত ভাগ লোৱা পুৰুষ মহিলাসকলে শাৰীবদ্ধভাৱে নৃত্য কৰি কৰি আগবাঢ়ে। পুৰুষসকলে নৃত্য পৰিৱেশন কৰোঁতে পাকা অৰ্থাৎ লুঙি আৰু লং অৰ্থাৎ চোলা
আৰু বুমবাম অৰ্থাৎ পাগুৰি পৰিধান কৰে। নৃত্য পৰিৱেশন কৰোঁতে মহিলাসকলে ৰূপৰ মণি লগোৱা পৰম্পৰাগত চোলা কুমফমপ্লং পৰিধান কৰে। ৰূপৰ মণিযুক্ত এই ক'লা ৰঙৰ চোলাটিৰ সৌন্দৰ্য অতুলনীয়। হাজাৰ হাজাৰ পুৰুষ মহিলাৰ সন্মিলিত নৃত্যই সমগ্ৰ পৰিৱেশটোকে উৎসৱমুখৰ কৰি তোলে। এই নৃত্য উৎসৱত অৰুণাচল প্ৰদেশৰ লিচু জনগোষ্ঠীৰ লোকসকলেও অংশগ্ৰহণ কৰা দেখা যায়। চিংফসকলৰ এই জাতীয় উৎসৱ বপ'ঙয়ঙ উদযাপন কৰা আজি 29 বছৰত ভৰি দিলেহি আৰু এই 29 বছৰত আমি আমাৰ যিটো অভিজ্ঞতা বিভিন্ন দেশৰ পৰ্যটকসকল আহি উপস্থিত হৈছেহি আৰু সেইকাৰণে ভৱিষ্যত এই উৎসৱৰ প্ৰসাৰতা আৰু ইয়াৰ ইম্পৰ্টেঞ্চ যথেষ্ট বাঢ়ে বুলি আশা কৰিছোঁ আৰু ক্ৰমান্বয়ে এই উৎসৱত আমাৰ জনগোষ্ঠীয় অন্যান্য কমিউনিটিসকলেও যোগদান কৰিছে, লিচুসকলে যোগদান কৰিছে, আদিসকলেও নিচিসকলেও ইয়াত যোগদান কৰিছে, তামাচাসকলেও যোগদান কৰিছে। এই অকল চিংফসকলৰ ভিতৰত সীমাবদ্ধ নাথাকি এটা পৰ্যটন উৎসৱ হিচাপে ইয়াক গঢ়ি তোলাৰ কাৰণে উদযাপন কমিটি আৰু ইয়াৰ কো কমিটিও চেষ্টা কৰি আছে। আশা কৰিছোঁ ভৱিষ্যত এই বপ'ঙয়ঙৰ যোগেদি মানুহৰ মাজত এটা ইউনিটি এটা আগবাঢ়িব বুলি আশা কৰিছোঁ। বপ'ঙয়ঙ মানাওপয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহলৈ কঢ়িয়াই আনক সমন্বয়ৰ বাৰ্তা। নিজা সাংস্কৃতিক পৰিক্ৰমাৰে সজাই তোলক সমগ্ৰ অসম।